প্ৰেম আৰু ধৰ্মৰ কাহিনী এটা। এই দিনটোত বসুদেৱ দেৱকীৰ কোঠাত জন্ম লোৱা শ্ৰীকৃষ্ণই অন্যায় আৰু অপৰাধ নাইকিয়া কৰাৰ সংকল্প লৈছিল। শ্ৰীকৃষ্ণৰ জন্মই আমাক শিকায় যে যেতিয়া অন্ধাৰ বাঢ়ি যায় তেতিয়া পোহৰৰ আগমন ঘটে। যেতিয়া অধৰ্ম বাঢ়ে ঈশ্বৰে নিজে ধৰ্ম স্থাপন কৰিবলৈ আহে। আৰু জীৱনত দুখ কষ্ট আহিলে বৃন্দাবনৰ বাঁহীৰ সুৰে আমাক মনত পেলাই দিয়ে যে প্ৰতিটো দুখ সংগীতলৈ পৰিণত হ'ব পাৰে। শ্ৰীকৃষ্ণই আমাক শিকায় যে প্ৰেম নিস্বাৰ্থ হ'ব লাগে, যিদৰে ৰাধাৰ কৃষ্ণৰ প্ৰতি প্ৰেম। কৰ্তব্যতকৈ ডাঙৰ একো নাই, যিদৰে অৰ্জুনৰ আগত গীতাৰ উপদেশ। আৰু জীৱনৰ ৰহস্যটো হ'ল ভক্তিৰে ডুব গৈ নিজৰ কৰ্ম কৰি যোৱা। এই জন্মাষ্টমীত শ্ৰীকৃষ্ণৰ বাণী গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। যিটো হ'ল ভাল, যিটো ভাল হৈছে, যিটো হ'ব সেয়াও ভাল হ'ব। জয় শ্ৰীকৃষ্ণ।